সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দুইজন আহি আছোঁ। এইখন গেটখন দেখিছে যে ডিমাপুৰ নাগালেণ্ড গেট এইখন, আৰু এই গেটেদিয়ে ডিমাপুৰ যোৱা হয়। মোৰ ৰুমৰ পৰা মানে খটখটি বোকাজানৰ পৰা এইবিলাক অটোবিলাক দেখিছে যে এইডোখৰলৈকে অটোখিনি আহে গেটলৈকে, আৰু সেই গেটখন পাৰ হোৱাৰ পিছত আকৌ সেইফালে তেনেকেই অটো ষ্টেণ্ড আছে। সেই অটোবিলাকত উঠিয়ে আকৌ ডিমাপুৰ যাব লগা হয়, আৰু হাজবেণ্ড আগে গৈ আছে। মই আপোনালোকক ভিডিঅ' এটা দেখুৱাম বুলিয়ে ভিডিঅ' কৰি তেওঁৰ পিছে গৈ আছিলোঁ। কাম মানে আজি মোৰ গাটো খুবেই বেয়া, সেইবাবে আমি দুইজন ডিমাপুৰলৈ আহিছোঁ আৰু ল'ৰাক স্কুলত থৈ আহিছোঁ। যিহেতু হস্পিটেললৈ ল'ৰাক লৈ আনিবৰ ইমান এটা ভালো নালাগে, আৰু সেইকাৰণে তাক স্কুললৈ পঠিয়াই দিলোঁ। আৰু মই স্কুল ছুটি লৈ এওঁ মোৰ লগত এয়া অটত আমি দুইজন আহি আছোঁ। তাৰ পৰা নাগালেণ্ড গেটৰ পৰা আপোনাৰ 40-45 মিনিট আমি য'লৈকে যাম নিকজ হস্পিটেল তাৰলৈকে লাগিব বুলি কৈছে। যিহেতু আজিলৈকে আমি অহা নাই ডিমাপুৰ, মই 2 বাৰ আহিছোঁ, এইবাৰ মোৰ 3 নম্বৰ বাৰ ডিমাপুৰ অহা। তথাপিও কিমান টাইম সঠিককৈ লাগে সেয়াও ভালদৰে নাজানো। তথাপি অটোৱালাক কোৱা হ'ল আৰু তেওঁ আমাক নিকজলৈ লৈ যাম বুলি কৈছে, যিখন হস্পিটেলত মই মোৰ বেমাৰ দেখুৱাবৰ বাবে গৈ আছোঁ। আৰু চাওক, এইখন অভাৰ ব্ৰিজখন বনাই থকা হৈছে, আৰু এইফালে ৰাস্তাটো বন্ধ কৰি থোৱা হৈছে। এই ৰাস্তাদিও যোৱা হয়, আৰু এই অভাৰ ব্ৰিজৰ তলেদিয়ে এনেদৰে আমি ডিমাপুৰলৈ বুলি ৰাওনা হৈছোঁ। প্ৰায় এতিয়া খৰাং হৈ আছে বাবে নেকি ধূলি হৈ আছে ৰাস্তাবিলাক, তথাপিও কিন্তু অটোত আহি বেয়া লগা নাই। এনেদৰে আমি আহি আছোঁ দুইজন। এয়া চাওকচোন, মাটিবিলাক কিমান ৰঙা ৰঙা দেখিছেনে? এইবিলাক পাহাৰ, আচলতে পাহাৰ কাটি কাটি ঘৰবিলাক বনাই থকা হৈছে। আৰু এইবিলাক দেখিছেনে, পাহাৰ লাগিছে, গছ গছনিৰে ভৰি আছে। এই গছ গছনিবোৰ কাটি এইবিলাক নতুনকৈ ঘৰ, দোকান এনেকুৱাবিলাক মানুহে নতুনকৈ বনাবলৈ আৰম্ভ কৰি দিছে। আৰু ৰাস্তাটো ভাল, অটত গৈ থাকোঁতে বা আপোনালোকেও দেখিছে ৰাস্তাটো ইমান বেয়া নহয়, ভালেই ৰাস্তা, পূৰা আপ হয়। মানে আচলতে পাহাৰ কাটি বনোৱা হৈছে কাৰণে ৰাস্তাটো ভালে। আৰু এইখন যে দেখিছে, এইখনে ডিমাপুৰৰ বিশাল হয়, আৰু বহুত ডাঙৰ ডাঙৰ স্মাৰ্ট মাৰ্কেট আছে ইয়াত। আৰু এই বিশালৰ অলপ আগলৈ গৈয়ে নিকজ হস্পিটেলখন আছে, য'ত মই এইখন চাওকচোন, আপোনালোকে নিকজ হস্পিটেল এইখন দেখাই দিছোঁ। ইয়াত বহুত ডক্তৰ আছে, বিভিন্ন ধৰণৰ ৰোগীয়ে ইয়াত চিকিৎসা কৰিব পাৰে। আৰু আমি ইয়ালৈ আহিলোঁ, আৰু হস্পিটেলত দেখুৱাৰ পিছত আমি খাই বৈ ল'লোঁ, আৰু ল'ৰালৈও বুলি এটা পিজ্জা অৰ্ডাৰ দিয়া হৈছিলে, তাৰ পৰা লৈ ল'লোঁ। ইয়াত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মাৰ্কেট আছে, হংকং মাৰ্কেট আৰু বিভিন্ন ধৰণৰ আছে। যেতিয়া যোৱা হয় আপোনালোকক নিশ্চয় এবাৰ দেখুৱাম। এয়া চাওকচোন, মানে নিকজৰ পৰা ওলাই আহিয়ে বিশালখনৰ ওচৰত এনেকুৱা টাউনত আপোনালোকক মই দেখুৱাইছোঁ। তাৰপিছত আমি অলপ পিছতে, যিহেতু ল'ৰাৰ স্কুলো ছুটি হ'ব, সেইবাবে আকৌ ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নিশ্চয় কমেণ্ট কৰি। ধন্যবাদ।